হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভাল আৰু মোৰো ভাল আৰু লগতে মোৰ ল'ৰাটোৰো ভাল। এইটো মোৰ ল'ৰাটো ইমান ধুনীয়াকৈ কাম কৰি আছে। ধুনু ঐ হাই কৈ দিয়া। ধুনু ঐ মইনা কি কৰিলা এইখন? হাই কৈ দিয়া। নকয়। আমাৰ বহুত কাম তাৰ, বহুত আৰু মানে বহুত কাম। আজি মানে মই বহুত দিনৰ মূৰত এটা ভিডিঅ' কৰিব ওলাইছোঁ আৰু কৰিম চাগে আৰু এতিয়া আৰু অলপ অলপকৈ মাজে মাজে গেপ দি কৰিম চাগে আৰু ইমান সময়ো নাপাওঁতো। মানে মই ঔটেঙাৰ মাছ এনেকৈ বনাব খুজিছিলোঁ। ভাবিলোঁ এটা ভিডিঅ' কৰি দিওঁ, ভিডিঅ'টো মানে আপলোড কৰি দিওঁ আৰু বহুত দিন কৰা নাই ভিডিঅ'টো, ইউটিউবটো সেনেকৈয়ে আছে মানে সেইকাৰণে ভাবিলোঁ কৰোঁ। ব'লক এতিয়া আমি পাকঘৰত যাওঁ। এয়া মিষ্টাৰে ঔটেঙা কাটি আছে। চাউল হয়, আলুখিনি কাটি লওঁ। এইখিনি মই অকণমান খুন্দি লৈছোঁ, তেতিয়া টেঙাটো অকণমান থাকে, নহ'লে বইল কৰিলে টেঙাটো অকণমান কমি যায়তো, সেইকাৰণে এইখিনি পিচি লওঁ। আৰু লগতে মই জলকীয়াও দি দিছোঁ। মই এইকেইটা জলকীয়া দি দিছোঁ, এটা পৰি গ'ল। এটা জলকীয়া দি দিছোঁ, আপোনালোকে কিমানখিনি জলকীয়া খায় সেই হিচাপত দি দিব। মোৰ এটা পৰি গ'ল বাৰু। সেইখিনি মই ওলাই লৈছিলোঁ, এতিয়া এইখিনি মই খাই দিম। টেঙা বুলি ক'লে আৰু কি লাগে ন, খাই দিওঁ এতিয়া। হাই জনা জনা খাবা, জনা খাবা নোখোৱা? এয়া মোৰ তেল পকিলে, মই এতিয়া ইয়াতে অকণমান সৰিয়হ দিছোঁ। ফুটিব দেই ঠিক চাই। এয়া জলকীয়া, শুকান জলকীয়া, তেজপাত এইখিনি দিলোঁ। এইখিনি মই এতিয়া খুন্দি থোৱাখিনি মই দি দিম তেলত। চাই থাকিব। এইখিনি অকণমান এনেকৈ লৰাই থাকিম। তাৰপিছত তাতে দিম মই এতিয়া নিমখ। আপোনালোকে নিজৰ হিচাপত নিমখটো দিব আৰু মই একেবাৰে দি দিছোঁ মোৰ জোখত, মোৰ যিমানখিনি আঞ্জা হ'ব সেই জোখত সেইখিনি মই দি দিছোঁ। আৰু অকণমান দি দিছোঁ কাৰণ টেঙাৰ আঞ্জাটো অকণমান নিমখ অলপ বেছিকৈ লাগে মোৰ হিচাপত আৰু দেই, মই বাকী বেলেগত নাজানো। আপোনালোকে আপোনালোকৰ হিচাপত নিমখ দিব। তাৰপিছত এতিয়া দিম হালধি। এতিয়া মই হালধি দি দিছোঁ। তাৰপিছত অকণমান লগাই দিছোঁ। এতিয়া মই দিম জিৰা, গুড়া কৰি থোৱা জিৰা। এয়া জিৰা, মই অলপ জিৰা বেছিকৈ দিওঁ আৰু মোক জিৰা চব আঞ্জা চবতে লাগে মোক জিৰা নহ'লে মোৰ খানা অধুৰা। এয়া জিৰা দি দিলোঁ। এইখিনি মোৰ বইল কৰি থোৱা আলু আৰু ঔটেঙাখিনি মই অকণমান পিচি লৈছোঁ, মানে অলপ মিহি কৰি লৈছোঁ। এয়া দি দিলোঁ। গেছটো কমাই থ'ব দেই, নহ'লে বেয়াই যাব। এইখিনি দি দিলোঁ। অকণমান এতিয়া এনেকৈ লৰাই লৈ ঢাকনিখন দি থৈ দিব। তাৰপিছত পানী অকণকৈ দি দিব। আপোনালোকে কিমানখিনি পানী লাগে সেই হিচাপত দি দিব নিজৰ জোখত। এতিয়া মই ইয়াতে যিখিনি মানে বইল কৰিছিলোঁ, বইল কৰা পানীখিনিয়ে দি দিছোঁ। টেঙাটো থাকিব, দি দিলোঁ আৰু অকণমান লাগিব। মই গৰম পানী দিম, ঠাণ্ডা পানী দিলে মোৰ ভাল নালাগে। ঠাণ্ডা পানী বহুত টাইম লয় আৰু বহুত উতলাব লাগে আঞ্জাটো। গৰম পানী দিলে টেষ্টটো থাকে, ধুনীয়া হয়।
আৰু 2 পিচ বইল কৰা আলু আছিলে সেই 2 পিচো দি দিলোঁ আৰু এতিয়া মই ঢাকনিখন দি দিলোঁ অকণমান টাইম এতিয়া মই ঢাকনিখন আঁতৰাই দিছোঁ মোৰ পানী গৰম হয় মানে মই অকণমান ঢাকনিখন দি থৈ দিছিলোঁ আগৰ পানীখিনিয়ে এতিয়া মই গৰম পানী অকণমান দি দিওঁ কাৰণ আমাৰ কম হ'ব অকণমান আঞ্জাটো এতিয়া মই গৰম পানী দি দিছোঁ আমাৰ জোখত হৈ গ'ল এইখিনি অকণমান উতল খাব দিম তাৰপিছত যেতিয়া একদম ধুনীয়াকৈ এনেকৈ ভকভককৈ উতলিব ন তেতিয়া মই মাছখিনি দি দিম তাৰপিছত আমাৰ আঞ্জাটো ইয়াৰ সেইটোৱে খাব খুজিছিলে বহুত দিন হ'ল বোলে খোৱা নাই ঔটেঙা খোৱা নাই ঔটেঙা মাছ খোৱা নাই সেইকাৰণে বনালোঁ এতিয়া আমাৰ পিছফালৰ পাকঘৰটো ইমান হেৰি নকৰিব ইগনৰ কৰক আমাৰ এতিয়া পাকঘৰ হোৱা নাই বাকী আমাৰ আঞ্জাটোৱে হৈ গ'ল এয়া এনেকৈ উতলিছে মই অলপ জল্দিকৈ বনাব লগা হৈছে কাৰণ হাজবেণ্ড যাব ডিউটি সেইকাৰণে অকণমান জল্দিকৈ মই এয়া মাছ দি দিলোঁ এয়া দি দিলোঁ আৰু বাকীখিনি মই পিছত হৈ যোৱাৰ পিছত আৰু বাকীখিনি মই আৰু 5 মিনিটমান পিছত হৈ যাব 5 মিনিট এনেকৈ উতলিব দিলে হ'ল ৰ'বা তাৰপিছত হৈ গ'ল আমাৰ আঞ্জা এই আমাৰ পোৱালি দিগদাৰ কৰি আছে কি হৈছে আহা এয়া আমাৰ ৰেডি হৈ গ'ল ভাত এয়া মাছৰ কণীখিনি অকণমান পিঁয়াজেদি ভাজি কৰি মই নাভাজিলোঁ হাজবেণ্ডে ভাজিলে এইখিনি এতিয়া তুমি খোৱা দিয়া খোৱা তুমি ভালিছে হয় দিয়া আৰু এতিয়া মোৰ মানে বনাই মেলি কমপ্লিট হৈ গ'ল আৰু ল'ৰাও দিগদাৰ কৰি আছিলে শুবৰ কাৰণে শুই গ'ল সি ইয়াত ধুনুকৈ শুই আছে হৈ গ'ল আৰু 3টাই বাজিলে আমি অলপ পিছত ভাত খাম দেউতাহঁতেও অলপমান পিছতে ভাত খায় অলপ পিছত ভাত খাই অকণমান ৰেষ্ট ল'ম এইখিনিতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে আৰু বহুত দিনৰ মূৰত আহিছোঁ হয়তো পাহৰি গৈছে মোক আৰু যোন মোৰ চেনেলত নতুনকৈ আহিছে বা চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাবা কেনেকুৱা হৈছে ভিডিঅ'বিলাক কিবা ভুল হ'লেও মোক কৈ দিব বা মাফ কৰি দিব আৰু কিবা যদি ভুল কিবা হৈছে তে এতিয়ালৈকে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম